দ্য কিউৰিয়াছ আছামিজ চেনেললৈ আপোনালোকক স্বাগতম। আজি আমি এই ভিডিঅ'টোত অসমৰ বানপানীৰ ওপৰত কিছু তথ্য আলোচনা কৰিম, যিবোৰ তথ্য আপোনালোকে জানি খুব আচৰিত হ'ব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বানপানী অসমৰ প্ৰতি বছৰৰ আলহী। এইবাৰো বানপানী আহিছিল, তাৰপিছত কৰোণা ভাইৰাছ, এইবোৰৰ ফলত কি হৈছে, বহুত মানুহ প্ৰভাৱিত হৈছে। তথাপি আজিৰ ডেটত বানপানীৰ ফলত প্ৰায় ৪৫ লাখতকৈ বেছি মানুহ প্ৰভাৱিত হৈছে। ৭০ জনতকৈ বেছি মানুহৰ মৃত্যু হৈছে। আৰু ভাবিব লগা কথা হ'ল, এইবাৰো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ৭০টাতকৈ বেছি বন্যপ্ৰাণীৰ মৃত্যু হৈছে। মই আৰু কিছু তথ্য আগবঢ়াম আপোনালোকক, গতিকে চাই থাকিব। প্ৰথম যিটো তথ্য সেইটো হ'ল অসমৰ মুঠ মাটিকালি। অসমৰ মুঠ মাটিকালি হ'ল ৭৮,৪৩৮ স্কুৱেৰ কিলোমিটাৰ। তাৰ মানে হ'ব প্ৰায় ৪,৮৪,৫,৬০১ এগ্ৰ বিঘা মাটি। ইয়াৰে ৰাষ্ট্ৰীয় বাৰ আয়োগৰ মতে প্ৰায় ২,৩২,৯,৪৮২ বিঘা মাটিতে বানপানীৰ প্ৰভাৱ পৰে। তাৰমানে অসমৰ যিমানখিনি মাটি আছে তাৰে ৪০% মাটিতে বানপানীৰ প্ৰভাৱ পৰে। এতিয়া যিটো বিষয়ত মই ক'ম সেইটো হ'ল গোটেই ইণ্ডিয়াত, গোটেই ভাৰতবৰ্ষৰ যিমানখিনি মাটি আছে তাৰ গড় হিচাপত প্ৰায় ১০% মাটিতহে বানপানীৰ প্ৰভাৱ পৰে। কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত ৪০% মাটিতে বানপানীৰ প্ৰভাৱ পৰে। তাৰমানে দেশৰ বানপানী প্ৰভাৱিত এলেকা ১০% আৰু অসমত বানপানী প্ৰভাৱিত এলেকা হ'ল ৪০%। তাৰমানে দেশতকৈ অসমৰ বানপানী প্ৰভাৱিত এলেকা ৪ গুণ বেছি। কিন্তু বানপানীৰ বাবে অহা টকা বাকী ৰাজ্যতকৈ অসমে ৪ গুণ নাপায়। অসমত প্ৰতি বছৰে গড় হিচাপত বানপানীৰ ফলত প্ৰায় ২০০ কোটি টকা লোকচান। ইয়াৰ ১৯৯৮ চনত লোকচান হৈছিলে ৫০০ কোটি টকাৰ লোকচান, ২০০৪ চনত হৈছিলে ৭৭১ কোটি টকাৰ লোকচান। ইয়াৰে আটাইতকৈ এতিয়ালৈ বানপানীৰ ফলত বেছি লোকচান হৈছিলে ২০১২ চনত ৩,২০০ কোটি টকাৰ লোকচান। এইবাৰ লোকচানৰ হিচাপ কৰা বাদ দিয়ক, কাৰণ এইবাৰতো লাভ হোৱাই নাই, কাৰণ এইফালে কৰোণা, এইফালে বানপানী। এতিয়া আহক আন এটা তথ্যলৈ। ১৯৫০ চনৰ পৰা এতিয়ালৈ ব্ৰহ্মপুত্ৰ নদীত প্ৰায় ৩১,৯১,৭৯৮ বিঘা মাটি গৰাখহনীয়াৰ ফলত বৈ গৈছে। এই যিটো সংখ্যা ক'লোঁ ৩১,৯১,৭৯৮ বিঘা মাটি, এইটো হ'ব অসমৰ মুঠ মাটিৰ ৭.৪%। তাৰ মানে প্ৰতি বছৰে বানপানীৰ ফলত গৰাখহনীয়াৰ ফলত ব্ৰহ্মপুত্ৰ নদীত অসমৰ মুঠ মাটিত ৫,৯৮০ বিঘা মাটি বৈ যায়। এতিয়া আহক বানপানীৰ ফলত হোৱা প্ৰভাৱত আৰু এটা তথ্য আপোনালোকক। মই কি কৰিলোঁ, ২০১৭, ২০১৮, ২০১৯ আৰু ২০২০ ১ জুলাই তাৰিখত ৰিপৰ্ট চালোঁ আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্টৰ ৱেবছাইটৰ পৰা যিখন ৰিপৰ্ট পালোঁ, সেই ৰিপৰ্টৰ তথ্য মই ভিডিঅ'টো স্ক্ৰীনত দিছোঁ। লগতে মই কৈছোঁ আপোনালোকক, পূৰ্বৰৰ পৰা পালোঁ যে ২০১৭ চনত খেতি মাটি প্ৰভাৱিত হৈছিলে ৫,২৭২.০২ হেক্টৰ। তাৰ মানে হ'ব প্ৰায় ৩৯,৪০৮ বিঘা মাটি। ২০১৮ চনত প্ৰভাৱিত হৈছিলে ৯০১.৭৮ হেক্টৰ। তাৰ মানে হ'ব প্ৰায় ৬,৭৪১ বিঘা মাটি। ২০১৯ চনত প্ৰভাৱিত হৈছিলে ৩,৮৪৮ হেক্টৰ। তাৰ মানে হ'ব প্ৰায় ৮,৭৬৪ বিঘা মাটি। আৰু ২০২০ চনত প্ৰভাৱিত হৈছিলে ৮৭,০১৮.৭ হেক্টৰ। তাৰ মানে হ'ব প্ৰায় ৬,৫০,৪০০ বিঘা মাটি। গতিকে আপোনালোকে দেখিলে যে ২০১৭ চনৰ পৰা ২০২০ চনত বানপানীৰ ফলত আটাইতকৈ খেতি মাটি প্ৰভাৱিত হৈছিলে বেছি ২০২০ চনতে, প্ৰায় ৬,৫০,৪০০ বিঘা মাটি। এতিয়া আহক বানপানীৰ ফলত মানুহৰ ওপৰত প্ৰভাৱ পৰা সংখ্যাৰ ওপৰত। ২০১৭ চনত বানপানীৰ ফলত প্ৰভাৱিত হৈছিলে ২,৬৮,১৭০ জন। ২০১৮ চনত প্ৰভাৱিত হৈছিলে ৬৩,৩১৫ জন। ২০১৯ চনত প্ৰভাৱিত হৈছিলে ৩,৮৪৮ জন। আৰু ২০২০ চনত প্ৰভাৱিত হৈছে ১৪,৯৫,৩২১ জন। ইয়াৰ পৰা বুজিলে যে ২০১৭ চনৰ পৰা ২০২০ চনৰ ভিতৰত ২০২০ চনত প্ৰভাৱিত সংখ্যাটোৱে বেছি, ১৪,৯৫,৩২১ জন। বানপানীৰ ফলত অকল মানুহে প্ৰভাৱিত নহয়, ইয়াৰ ফলত বনৰীয়া লগতে ঘৰচীয়া জীৱ জন্তুও প্ৰভাৱিত হয়। এতিয়া আহক আমি জীৱ জন্তুৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰে তাৰে পৰিসংখ্যাটো চাওঁ। ২০১৭ চনত জীৱ জন্তু প্ৰভাৱিত হৈছিলে ৩,৫৭,৭০৭টা। ২০১৮ চনত প্ৰভাৱিত হৈছে ৯,৬৯৯টা। ২০১৯ চনত ১৫,০০৬টা। আৰু ২০২০ চনত প্ৰভাৱিত হৈছে ২০,৩৩,৩৪৬টা।
গতিকে আপোনালোকে বুজিলে 2017 চনৰ পৰা 2020 চনৰ ভিতৰত বানপানীৰ প্ৰভাৱৰ যিটো সংখ্যা সেই সংখ্যাটো আটাইতকৈ বেছি 2020 চনতে। এতিয়া কথাটো হ'ল বাকী ৰাজ্যত যদি বানপানী হয় ৰাষ্ট্ৰীয় চেনেলকেইটা আকাপাতাল কৰে, আৰু আমাৰ অসমত যদি বানপানী হয় তেওঁলোকক ক'বলগীয়া হয়, নিউজটো প্ৰচাৰ কৰিবলৈ অনুৰোধ কৰিবলগীয়া হয়। এইটো কি কাৰণে হয় মই এতিয়ালৈ ঢুকি পোৱা নাই। অসমৰ বানপীড়িত এলেকা দেশৰ গড় বানপীড়িত এলেকাতকৈ 4 গুণ বেছি। গতিকে অসমে বেছিহে গুৰুত্ব পাব লাগিছিলে। গতিকে আপোনালোকে জনাব কমেণ্ট কৰি ইয়াৰ সমাধান কি আছে। লগতে মই দিয়া তথ্যবোৰ যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগলৈও মই এনেকুৱা ধৰণৰ তথ্য আপোনালোকৰ মাজলৈ আগবঢ়াই লৈ যাম। গতিকে আজিলৈ ইমান, ধন্যবাদ।